সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ এমি আসাম মিক্স ইনফৰমেশ্যন চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, আমি এটা শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছোঁ। আমাৰ এমটেট ছাৰ বাইদেউসকলক, যিসকল ছাৰ বাইদেৱে এমটেট পাছ কৰিছিল আৰু সিহঁতক এটা আশাৰ বতৰা ভাহি আহিছে বুলি ক'ব পাৰোঁ যে আমাৰ হাইলাকান্দি জিলাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে EM ছাৰ ডক্টৰ ৰণোজ পেগু ডাঙৰীয়ালৈ তেওঁলোকে তাক সাক্ষাৎ কৰিছিল আৰু সেই সাক্ষাতত এখন মেমৰেণ্ডাম যিটো স্মাৰক পত্ৰ দিয়া হৈছিল আৰু এইটো চাই পিনে আমাৰ ৰণোজ পেগু ছাৰ ডাঙৰীয়া এই আমাৰ এমটেট প্ৰাৰ্থীসকলক এটা আশ্বাস দিছে যে এই আশ্বাসটো কি আছিলে তাত লিখা আছে, আপোনালোকে নিশ্চয় চাব পাৰিব। ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আছিলে যে এইটো নিযুক্তিৰ দাবীতে শিক্ষামন্ত্ৰীৰ দ্বাৰস্থ আসাম প্ৰি ছিনিয়ৰ এমটেট উত্তীৰ্ণ সংস্থাৰ হাইলাকান্দি জিলা কমিটি। তাত এটা কথা ভালকৈ লিখা আছে, আপোনালোকে চাব যে ইয়াত তলপিনে ইয়াৰ পৰা অলপ চাব দিয়েছেন। শিক্ষামন্ত্রী রনোজ পেগু তাদের নিযুক্তি প্রদানের আশ্বাস দিয়েছেন বলে সাংবাদিকদের জানান এমটেট উত্তীর্ণ সংস্থার হাইলাকান্দি জেলা কমিটির প্রতিনিধিরা। তাদের সঙ্গে নিযুক্তির ক্ষেত্রে আলোচনায় শিক্ষামন্ত্রী রনোজ পেগু বলেন তিনি মুখ্যমন্ত্রী ডক্টর হিমন্ত শর্মার সঙ্গে আলোচনা করে শীঘ্রই নিযুক্তির ব্যবস্থা করবেন। তো বন্ধু বান্ধৱীসকল, আমাৰ এইটো আছিল গুৰুত্বপূৰ্ণ খবৰ যে আমাৰ এমটেট প্ৰাৰ্থী আছে এইবিলাকৰ এটা আশাৰ বতৰা আহিছে বুলি আমি ক'ব পাৰোঁ, কিয়নো আমাৰ ছাৰ বাইদেউসকল অতি শীঘ্ৰেই আমাৰ CM ছাৰক লগ কৰক আৰু কিবা কিবি কৰিব লাগে, তাৰ কাৰণে অলপ প্ৰস্তুতি লওক, আপোনালোকৰ জয় নিশ্চিত। থ্যাংকস ফৰ ৱাচিং দিছ ভিডিঅ'।